বিশ্বনাথত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্বোধন কৰিলে বাগিচাৰ 3খনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। 3খনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ বিশ্বনাথৰ বিহালীত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে বিহালীৰ কেটেলা চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় জিঞ্জিয়া চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি ৰাজহুৱা সভা সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে বিহালীত স্থাপন কৰা পণ্ডিত দীনদয়াল উপাধ্যায় কলেজত কেৱল বিজ্ঞান শাখা থকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিছু কম হৈছে। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই সভাতে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত কলা শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে নিৰ্বাচনী আয়োগে বিহালী সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাত বিহালীত বিভিন্ন দল সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সমস্ত বিষয় ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিষয় বুলি উল্লেখ কৰে। ইয়াত বিহালী ৰাইজে যদি এই সন্দৰ্ভত অসন্তুষ্টি আছে তেনেহ'লে নিৰ্বাচনী আয়োগৰ আগত আপত্তি দৰ্শাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিশ্বনাথৰ পাভৈ চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় শুভ উদ্বোধন কৰিবলৈ ৰাওনা হয় জিঞ্জিয়া চাহ বাগিচাৰ পৰা। বিশ্বনাথত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা আদি। আজি বিহালী সমষ্টিত 2খনকৈ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় স্থাপন হ'ল। কেটেলাত এখন, দ্বিতীয়খন জিঞ্জিয়াত। মই ভাবোঁ যে আমাৰ চাহ বাগিচা আৰু চাহ বাগিচাৰ কাষত থকা গাঁৱৰ ল'ৰা ছোৱালীৰ বাবে আজিৰ দিনটো অত্যন্ত আনন্দৰ দিন। অসমত আমি 119খন বাগিচাত ইতিমধ্যে স্কুল স্থাপন কৰিছোঁ আৰু 100খন নতুনকৈ বাগিচাত স্কুল স্থাপন কৰাৰ বাবেও আমি প্ৰস্তুতি হাতত লৈছোঁ। স্বাধীনতাৰ 75 বছৰ পিছত প্ৰথমবাৰৰ বাবে বাগিচাত হাইস্কুল পৰ্যায়ত জ্ঞানৰ আলোক বিতৰণ কৰাৰ বাবে এই মহৎ যোজনা হাতত লোৱা হৈছিল। আজি তাক সফল ৰূপত দেখি মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব চিট এইটো একৰ্ডিং টু পপুলেশ্যন হয়। যোন সমষ্টিত আটাইতকৈ বেছি চিডুল ট্ৰাইব তাত চিডুল ট্ৰাইব হয়, য'ত চিডুল কাষ্ট তাত চিডুল কাষ্ট হয়। এইটো এটা সাংবিধানিক ব্যৱস্থা। গতিকে ইয়াত চৰকাৰৰ বহুত কৰিবলগীয়া নাথাকে। কিন্তু বিহালী ৰাইজৰ যদি মনত কিবা দুখ আছে ডেফিনেটলি তেওঁলোকে নিৰ্বাচনী আয়োগৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব পাৰিব আৰু নিৰ্বাচনী আয়োগে সমস্ত ব্যৱস্থাৱলী চাই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।